এগৰাকী হাই প্ৰফাইল প্ৰাৰ্থী মনোনয়ন জমা দিবলৈ গৈ ঘূৰি আহিল জমা নিদি। কিন্তু কিয়, ক'ত লাগিল কেৰুণ? হয়, ভাৰতীয় জাতীয় কংগ্ৰেছৰ 13 নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ এইবাৰলৈ অষ্টমবাৰ সাংসদ আৰু 3বাৰকৈ বিধায়কৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ অভিজ্ঞতা আছে এওঁৰ। তৎসত্ত্বেও মনোনয়ন পত্ৰ জমা দিয়াত লাগিল কেৰুণ। মনোনয়ন জমা নিদি আহিল ঘূৰি। কাৰ বাবে লাগিল এই কেৰুণ? উল্লেখযোগ্য যে বিপুল সংখ্যক দলীয় কৰ্মী সমৰ্থকক লৈ আজি ৰাজীৱ ভৱনৰ পৰা এক সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ আহিছিল যদিও বিত্তীয় লেনদেনৰ প্ৰয়োজনীয় নথিপত্ৰ সঠিক ৰূপত জমা দিব নোৱাৰাৰ বাবে মনোনয়ন দাখিল কৰিব নোৱাৰিলে প্ৰাৰ্থীগৰাকীয়ে। অষ্টমবাৰৰ বাবে সাংসদ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ঘাটোৱাৰে প্ৰয়োজনীয় নথিপত্ৰত হোৱা এনে ভুলে অৱশ্যে দলীয় কৰ্মীসকলকো কিছু অস্বস্তিত পেলোৱা পৰিলক্ষিত হয়। এই দৃশ্যসমূহলৈ মন কৰক, কিদৰে ঘাটোৱাৰে মনোনয়ন দাখিল কৰিবলৈ অহাৰ সময়ত ডিব্ৰুগড়ৰ ৰাজপথত পৰিলক্ষিত হৈছিল কংগ্ৰেছৰ বৃহৎ সমদলৰ। ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল দলীয় নিৰ্বাচনী সভাৰ। ভৱনৰ পৰা পোনে পোনে সমদল কৰি ৰাওনা হৈছিল জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় অভিমুখে। মনোনয়ন পত্ৰ জমা দিয়াৰ সময়তে লাগিল কেৰুণটো। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সুকীয়া বেংক একাউণ্টৰ পৰিৱৰ্তে ঘাটোৱাৰে পুৰণি তেখেতৰ বেংক একাউণ্টৰ নথি অনাৰ বাবেই আজি মনোনয়ন দাখিল কৰিব নোৱাৰিলে প্ৰাৰ্থীগৰাকীয়ে। নমিনেশ্যন হেৰি হ'ল, আমাৰ এই কাগজ এটা থাকি গৈছিলে, সেই কাগজটো এতিয়া দি আহি পেলাই আমি দি দিম। বেংক একাউণ্টৰ নতুন বেংক একাউণ্ট এটা খুলিব লাগে। নথিপত্ৰৰ কিবা খেলিমেলি হ'ল নেকি? নথিপত্ৰ নহয়, আপোনাৰ এই বেংক একাউণ্ট যোনটো নতুন একাউণ্ট এটা দিব লাগে আপোনাৰ হেৰি এক্সপেঞ্চিছৰ কাৰণে কেম্পেইনিঙত, সেইটো আমি পুৰণা এটা দিয়া হৈছিল, নতুনটো আনি পেলাই দি দিয়া হ'ব। শুনক এই সন্দৰ্ভত মাৰ্ঘেৰিটাৰ বিধায়কে কি ক'লে। আপোনালোকে দেখিব পাইছে, আজি শুনিবলৈ পাইছোঁ কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ হেনো নমিনেশ্যনে নহ'ল, কিবা বেংক একাউণ্ট খোলা নাই কাৰণে নমিনেশ্যন নহ'ল বুলি শুনিছোঁ। এতিয়া আকৌ দিব। তেখেত নমিনেশ্যন দিবলৈ যেতিয়া প্ৰস্তুত নাই, ইলেকশ্যন খেলিবলৈ ক'ৰ পৰা প্ৰস্তুত থাকিব? আপোনালোকে শুনিব, মই মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক। আজি বিধায়ক হোৱা মোৰ 3টা বছৰ হ'বলৈ হৈছে। পদুৰবৰদলৈ গৈ পেলাই নগাঁও পালেগৈ আৰু নেক্সট বছৰ দেখিব পৱন সিং ঘাটোৱাৰ গৈ ধুবুৰী পাবগৈ। পুনৰ অহা 25 তাৰিখত তেখেতে মনোনয়ন পত্ৰ জমা দিব।